ব্লেক শাৰ্ট, ব্লেক পেণ্ট, ব্লেক শ্বুজ পিন্ধি ৰেডি হৈ গ'লোঁ আৰু ইতিমধ্যে আহি পাই গ'ল আমাৰ গাড়ী, মানে মোৰ সখী দংগাৰ পৰা আমি বিয়া এখন খাবলৈ গৈ আছোঁ, বিশেষ বিয়া। আহি পাই গ'লোঁ আমি দিচাং ৰিজৰ্ট, আৰু আজিৰ বিয়াখন এই দিচাং ৰিজৰ্টতে হৈছে। বিয়া হৈ গ'ল অলৰেডি, আজি ৰিচিপশ্যন পাৰ্টি, আৰু ৰিচিপশ্যন পাৰ্টিটো হৈছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী। ব'লক ভিতৰলৈ এখোজ দুখোজকৈ সোমাই যাওঁ আৰু ভিতৰৰ মহল দেখাওঁ আপোনালোকক কেনেকুৱা কি হৈছে। বিকাশ ভাইক গোটেই মানুহে আগুৰি ধৰিছে আৰু আমিও যাওঁ গিফ্টটো দিবলৈ। ইমানেই মানুহ যে আমি মাতষাৰ দিব বা গিফ্টটো দিবও মানে সময় পোৱা নাই, ইমানেই বেছি ভিৰ। আপোনালোকে চাবলৈ পাৰিছে যে কিমান মানুহৰ সমাগম হৈছে, ভাবিব নোৱাৰা এটা মানে পৰিস্থিতি। আমিও যেনে তেনে কৈ অলপ চেপ এটা ওলাই যাবলৈ চেষ্টা কৰোঁ। বহুত খুন্দা গটা খাই হ'লেও লাষ্ট টাইম আহি লৈ পেলাই এপাক দেখা দিলোঁ, মাতষাৰ দিলোঁ, ভাল লাগিল। যিয়ে নহওক ভাল লাগিছে। এয়া আমাৰ মানস মনিষা, স্পাইৰেল পটেটো, সকলোবোৰ ইউটিউবাৰ আহিছে, বহুত ইউটিউবাৰ, মানে ইউটিউবাৰৰ বিয়াততো ইউটিউবাৰ অবভিয়াছলি আহিব, মানে বহুত কেইজন ইউটিউবাৰ আহিছে বা দেখা পাইছোঁ, আপোনালোককো দেখাই আছোঁ লাহে লাহে, চাই থাকক। অ' ভাই ডেক'ৰেশ্যন কি কৰিছে, 100ত 200% মানে আচৰিত লেভেলত ডেক'ৰেশ্যন। এইখনেই FZ, যিখন বসন্তী বিকাশ চেত্ৰীৰ প্ৰথম বাইক, এইখন হৈছে বসন্তী 2.0, এইখন হৈছে 3 নম্বৰ লায়ন BMW। সঁচাই ইউনিক লাগিছে, তিনিখন বাইক মানে জীৱনৰ যাত্ৰাৰ মানে গোটেই তিনিখন বাইক একেলগে ৰাখি পেলাই ধুনীয়াকৈ সজাইছে। কি খবৰ? ভালে, আপোনাৰ? বঢ়িয়া। এইখিনিতে আহি পালে ডিম্পু বৰুৱা, আৰু ডিম্পু বৰুৱা আহি পোৱাৰ লগে লগে ৰাইজৰ ক্ৰাউড চাওক, ভয়ানক ক্ৰাউড।
হৈছে খুৰা খোৱা বঢ়িয়া 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 ক'ত আহিলে পিছে আহিলোঁ বিয়া খাব আহিলোঁ বিয়া খাব কাৰ বিয়া বন্ধুৰ বিয়া বিয়াখন চাইছে আৰু এবাৰ বিয়া প্লেট চাই গৈছিল বা ভালে আছে এই আছো আছো নমস্কাৰ কাৰ বিয়া খাব আহিলে বিকাশ কি নাই কৰা বিয়া বুলি পেলাই কৰা কাৰ বিয়া দাদা বিয়া দাদাৰ বিয়া ন কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ভাল বিয়া পাতিছে কেনেকুৱা লাগিছে ডেকোৰেশ্যন বহুত ধুনীয়া ডেকোৰেশ্যন বহুত ধুনীয়া কেনেকুৱা লাগিছে বিয়া চুপাৰ হিট কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে নমতা বিয়া খাব আহি মাতিছে কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে মজা লাগিছে কিন্তু মোক মাতিছে মাতিছে ন মোক মাতিছে দে মজা এইখিনিতে আহি পাই গ'ল আমাৰ ককাইদেউ ভৃগু ককাইদেউ মৰমৰ তো আহি পোৱাৰ লগে লগে মানে ফটো ছেশ্যন শেষ নহয় আৰু বহুত ফটো ছেশ্যন এইজনী আমাৰ ধনশ্ৰী বৈশ্য মোক দেখা পাই নমস্কাৰ দিছে বহুত পুৰণি চিনাকি তাইৰ লগত মোৰ আকৌ এই বানচাৰ
বৌ কেনেকুৱা ফিলিংছ বঢ়িয়া আমি আহিছোঁ পৰা একদম সোমাই আহিছোঁ কেতিয়া দিম মালিক সিফালে গৈছে এখন কি বাইক KTM 390 এডভেঞ্চাৰ মানে কি এডভেঞ্চাৰ কেটেগৰী এইটো এখন মানে কি এডভেঞ্চাৰ হয় এইটো এইটো KTM 390 এডভেঞ্চাৰ ডাবল ইঞ্জিন সিংগল ইঞ্জিন এখন ডাবল ইঞ্জিন নে অল ইণ্ডিয়া সিংগল এণ্ডিং কি চলিছে এইটো ইমান গোন্ধ লাগিছে আজি জিন্দগীৰ প্ৰথম পাতনি মেলিছে গতিকে খানা পিনা খাইছে ধুনীয়াকৈ একদম বঢ়িয়া 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 হৈছে মই বিকাশ ভাইক সুধিছোঁ কেনেকুৱা হৈছে আজি গোটেই প্ৰগ্ৰাম কেনেকুৱা কি মানে হৈছে মানে বহুত ইমানখিনি মানুহ আহিছে সকলোৱে ইমান মৰম দিব আহিছে সেইটো কাৰণে মোৰ বহুত বেছি ভাল লাগিছে কি ক'ম আৰু ভাষা নাই মই ক'ব। মানে তাকে সদৌ শেষত বিকাশ ভাই আৰু পিংকী বৌক মোৰ ফালৰ পৰা তেওঁলোকৰ বৈবাহিক যুগ্ম জীৱনৰ যাতে খুব সুন্দৰ হয় তাৰে শুভেচ্ছা জনালোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব থেংক ইউ বাই বাই